Welcome back to my YouTube channel. বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাইছো কাৰণ আমি গৈ আছো ক'ত বেদু জিৰো ফুৰিবলৈ তাকে ভাবিলো ব্লগ এটা বনাও ইমান দিন বনোৱা নাই আৰু মেমৰিজ হিচাপেও ৰৈ যাব ক'ত যাবা কৈ দিয়া এইটো কি ললা এফালে আমাৰ ইয়াৰ বিছনা বনাই লৈছো নহ'লে অলপ লং জাৰ্নিটো কুচাটো শুৱাই শুৱাই মানে হাত চাতবোৰ বিষাই যায় নোৱাৰোঁ সিতে ধুনীয়াকৈ শুই যাব পাৰিব তেতিয়াহ'লে ওলাইছোঁ আৰু বলক কোন কোন গৈছে কি কি নাই দেখাই থাকিম এইফালে মা আৰু দাদা আমাৰ শুনিছেং হাজমোলা খাইছোঁ সেইকাৰণে গু গু গোন্ধাইছে বুলি পাৰফিউম Let's go. Paisa peko. Oh, dama? ল'ৰাটোৱে কিনো কৈছে ফূৰ্তি লাগিছে ফূৰ্তি ফুৰিব যাম বুলি পুৰা মুখখন চাহ কেনে হয় নি সেইফালে যাওঁ ন সেইফালে নদী পালোহি এয়া এইফালে পুৰা বৰষুণ দি আছে আমি এতিয়া খাবলৈ বুলি সোমাইছোঁ বকুলবাৰী লখিমপুৰতে হয় বকুলবাৰী বুলি কয় জেগাডোখৰ আৰু এইখন ধাবাখনৰ নাম হৈছে হৰিনন্দন এইফালে ইয়াৰ মামীৰ বোৱাৰী মানে বৌ আকৌ মামীৰ ভাগৰ নিজৰ মাক এইফালে সৰু বৌ আৰু ইয়াৰ বৌ ভনীয়েক আমি চব তেনেকৈ মানে মামাৰ পৰিয়ালটো আহিছে আৰু মোৰ মানুহজনৰ মানে মামাৰ পৰিয়াল এইফালে খানা চবে খাইছোঁ আৰু লাঞ্চ যিহেতু কৰা নাছিলোঁ ইয়াতে লাঞ্চ কৰিম আৰু এয়া লখিমপুৰতে আজি আমি থাকিম যিহেতু বহুত দীঘল হৈ যায় নহ'লে জাৰ্ণিটো সেইটো কাৰণে আমাৰ লখিমপুৰতে থকা হ'ব আৰু যিহেতু চবৰে আমাৰ ইয়াত সৰু সৰু বেবী আছে সেইটো কাৰণে আৰু এইফালে এয়া বৌ দুজনীৰ পোৱালীকেইটা এইফালে পোৱালীজনী আৰু এই ডাঙৰ ল'ৰাটো হ'ল ডাঙৰ বৌ ভাগৰ ল'ৰা ছোৱালী আৰু এইফালে এয়া সৰু ভাগৰ ল'ৰাটো আৰু আমাৰতো একদম শুই আছে পূৰা গাড়ীত নুঠিলে সি এজনী আমাৰ মাইনী হাই কৈ দিয়া দাঁত দেখাই দিয়া আমাৰ মইনা মন ট্ৰাইও একদম Jumping. শুই উঠি Jumping. Jumping. জাম্প কৰা জাম্প ইয়ে জাম্প
শৌচ দিছে নেকি? যে আমি এখনতে খালো আমাৰ গোল্ডেন বাইদেউ এজনী আছে ইয়াত এখন হৰি নন্দন এতিয়া যাওঁগে আৰু খালো গলো আৰু এইফালে এয়া হোম ষ্টে পালোহি আমি লখিমপুৰতে আছিলে ভালকে একো ভিডিঅ' কৰাই নহ'ল একদম এয়া দেখিছে আমাৰ ভিৰ ভাগৰ চাগৰো লাগিছে চবে চাহ তাহ খাইছে আৰু তাৰপিছত নেক্সট দিনাখন মৰ্ণিং আমি ওলাম আৰু কি খাইছা তেৰা লবণ নকৰি কি খাইছা তো নমাৰি নাখাওঁ আৰু বেচেৰা ডাইৰেক্ট শুই থকাটোকে কাপোৰ কানি পিন্ধাই এয়া লৈ আনিছোঁ গাড়ীতে আকৌ এয়া শুৱাই দিছোঁ আমি ওলাইছোঁ আৰু এতিয়া জিৰ'লৈ লখিমপুৰৰ পৰা বৰষুণ দি থকাৰ কাৰণে অলপ ৰৈ দিছোঁ এফালে চবে ওলাই মেলি বহি আছে আৰু বৰষুণটো কমক বুলি এতিয়া চব ওলাইছে গোটেইখিনি চব ৰেডি হৈ গ'ল এবাৰ দেখাই দিছোঁ চবকে আমাৰ হিৰো পানী পৰিছে আপোনালোকে ক'ত যোৱা তুমি ক'ত যোৱা ক'ত যোৱা তুমি একদম ভৰি চৰি তুলি লৈ উঠিবা ফটো মাৰিবলৈ ৰখিছে ক'ত মান ৰুট দিছোঁ সেইটো হাতী আহি আছে এইফালে হাতী দুটা উঠি এখন ফটো মাৰি লওঁ গোটেই চবে উঠি লওঁ দিনত ৰখিছোঁ ইয়াত বৰষুণ টাইপ লাগিছে এয়া লেব এটা হেল্ল' আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছোঁ হোটেল 14 এতিয়া কি খাব ডিছকাছ কৰি আছে মোক সদায় গৈছেগৈ Ziro, finally. Welcome to Ziro.
আমি ইয়াত জিৰ' পাই লগালগ হোমষ্টেটোলৈ গ'লোঁ আৰু একদম পটাপট চেঞ্জ কৰি আৰু ওলাই আহিলোঁ যিহেতু পটাপট আজি দিনটোৱে যি আছে আৰু মানে ফুৰা সেইকাৰণে ভিডিঅ' কৰা নহ'ল একদম হোমষ্টেটো পিছত দেখাই দিম বাৰু এতিয়া আমি ইয়াত আহি পাই গ'লোহি চেহলেক বুলি কয় এইটো ইয়াতে অলপমান চাই মেলি লওঁ এইটো কি অঁ কি পানী আকৌ এইটো পানী ঢেৰ ফিচ আছে মোৰ মোবাইল পৰি যাব নি আকৌ ঘূৰি আছে যে এইটো কি চাইছা কি হয় ফিচ ফিচ এইবোৰ দেখা নাই গোলাপবোৰ চাহ লৈছে চাগে ঠাণ্ডা পাইছে নেকি সেই নাৱৰ তলতো ঢেৰ ফিচ সেই আমি আহিছোঁ এতিয়া লেকত ব'টিং কৰিম খালি এতিয়া লাঞ্চ টাইমৰ কাৰণে হোৱা নাই আৰু বহুত গৰম কিন্তু কাৰণে ছাতি লৈ ল'ব লগা আছে এইবোৰ আমাৰ পাৰ্টি উঠিমেই কোনে কোনে কি নাম আছিলে এইটো জিপ লাইনিং কৰিব আমি জিপ লাইনিং কৰিব গৈ আছো ঠাণ্ডা দেই সেইডোখৰত মজা খাবা ইয়াত হেৰি আছে খানা ইমান বতাহ চকুটো ব্লু সেয়া আছে নালাগে ৰখাই দিয়া নহয় কাকলি বাইদেউ ৰেডি হৈছে আৰু জিপ লাইন কৰিবলৈ একো নহয় এনেকে থাকক
মোৰো একেই হ'ব জিপ লাইন কৰি কিন্তু বহুত মজা লাগিলে একদম মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হয় এইটো আৰু ইয়াৰ পৰিৱেশটো এতিয়া বহুত শান্ত ঠাণ্ডা একদম বতাহ চতাহ মাৰি আছে কিন্তু বহুত ভাল লাগিলে দেই বহুত এনজয় কৰিলোঁ নাযাবি পাৰ হৈ নিদিবি আকৌ ককা চাচা ভৰি সোমাইছে ককা শুনছে দুষ্ট কৰিছে মই কৈ দিলোঁ ককাক কৈ দিলোঁ আইতা কানাই চবে ফটো ছেশ্যন কৰিছে এয়া আমাৰ টাটা দিছে যাকে তাকে টাটা দি থাকে আমাৰ এইটোৱে ঐ গৰম পানী খালে এইটো মজা লাগিলে জিপ লাইন কৰি কিনি এতিয়া আমি পেট পূজা কৰিব যাম আৰু ভাল লাগিছে পৰিৱেশ একদম ঠাণ্ডা বতাহ ৱেডাৰটো ভাল পালোঁ ৰ'দ নাই বৰষুণ নাই একদম মজা লাগিছে এতিয়া ব'টিং হ'ব ব'টিংটো কৰোঁ নে নকৰোঁ চাই লওঁ প্ৰথমে কিবা এটা খাই ল'ব লাগিব এইফালে ইয়াত চবে ফটো ছেশ্যন গোটেই আমাৰ ফেমিলিখিনি ইমান গা লাগিছে আমি আমাৰ পাৰ্টি আহিছে আৰু ফটো মাৰি আমাৰ হিৰো আহিছে মই মানি ইয়াত ফটো মাৰো গোটেইখিনি এতিয়া এটা ফটো মাৰি দিওঁ ইয়াত দুটামান